গুড ইভিনিং গাইজ। এয়া মানুহজনে ব্ৰইলাৰ মাংস অকণমান লৈ আহিছিল, লগতে এয়া চাহ খাবলৈ চিকেন চপ আৰু এয়া চিঙৰা, এয়া লগতে আৰু 3 পেকেট লৈ আহিছিল। এইফালে ভুজিয়া, নৰ্ডিছ আৰু মিক্সাৰ পেকেট, আৰু এইফালে মাংসখিনি মই কেৰাহীখন পাতি লৈ বনাই আছোঁ। কুন্দুলি, আলু, দাংবডি কাটি থৈছিলোঁ, সেয়া মাংসৰ লগতে এইফালে দি দিছোঁ। এয়া মোৰ ভাত ৰেডি হৈ গ'ল। এইফালে জোল, লাই আৰু দালি, আৰু এইফালে মাংস হৈ গ'ল। মোৰ মানে কেমেৰাটো সিমান ভাল নহয়, সেয়েহে চব্জিখিনি চাওকচোন ইমান বগা কৰি উঠিছে। এইফালে